বিকি ব্লগছ এণ্টাৰটেইনমেণ্ট বিকিৰ এটা নতুনকৈ ব্লগ আহিছে বিকি ব্লগ এণ্টাৰটেইনমেণ্ট সকলোৱে ভিডিঅ'বোৰ চাব এছআৰ কমেডি ক্লাবৰ এডি শ্বৰ্ট ফিল্মৰ ৰামধেনুৰ গোটেইখিনি পাব তাতে যাই কিনে ছাবস্ক্ৰাইব কৰিব কমেণ্ট লাইক গোটেইখিনি কৰিব আমাৰ সকলো মৰম আমাৰ কৰি আছে থাকিব আৰু গোটেইখিনি তো ফ্ৰেণ্ডছ আমি মানে এডি শ্বৰ্ট ফিল্মৰ এটা নতুন ভিডিঅ' আহি আছে বন্ধুত্বৰ প্ৰেমী তাত শ্বুটিং কৰিব মানে আহিছোঁ এতিয়া আমি অলপ যাতে ঘৰত মানে চাহ তাহ খাই আছোঁ এই চাহ কফি মানে খাই আছোঁ অলপ পিছত মানে শ্বুটিং হ'ব চানুৰ মম্মী সকলো আহিব মানে আমি এতিয়া অলপ মানে স্ক্ৰিপ্ট মানে অলপ মানে চাই আছোঁ ডিছকাছ কৰি আছোঁ গতিকে ভিডিঅ'টো চাই থাকিব ব্লগটো সকলো চাই থাকিব অলপ মানে দেখাম মানে গোটেই সম্পূৰ্ণ ভিডিঅ'টো নিদিওঁ মানে অলপ কিবা কিবি দেখাম আৰু ভিডিঅ'ত মানে যিহেতুকে প্ৰথমৰ পৰা লাষ্টলৈকে মই থাকিম ন তাৰ বাবে আৰু আজি স্পেচিয়েলি মেইন পাৰ্ট আছে না তাৰপিছত সেইটোৱে আছিল গতিকে এইটো এইবিলাক ডিছকাছ চলি আছে অলপমান অলপ স্ক্ৰিপ্ট মিলা নাই এনে কেনে খাদ্য অলপ ক'ব নেকি কিবা শ্বৰ্ট ফিল্ম বহুত ভাল চেনেল মোৰে ছেকেণ্ড চেনেল বুলি ক'ব পাৰি আৰু মানে মোৰ খুব প্ৰিয় মানুহ গোটাইকেইটা বাট স্পেচিয়েলি মোৰ সৰু ভাইটি থেংক ইউ এডি শ্বৰ্ট ফিল্ম মোৰ চেনেল মানে এছ চেনেল মানে মোৰ চেনেল তেনেকুৱা তো এছআৰ কমেডি ক্লাবৰ ছেকেণ্ড চেনেল তো চবেই ছাপোৰ্ট কৰক থ্যাংক ইউ সো মাচ জয় আৰু সাধাৰণতে আমাৰ ৰামধেনু চেনেল আছে আমাৰ লগত ৰামধেনু আছে আৰু এটা শুনিছিলোঁ কিবা নতুনকৈ বিকি ব্লগছ এণ্টাৰটেইনমেণ্ট তো চবেই চবকে ছাপোৰ্ট কৰক প্লিজ এণ্ড ৰিকুৱেষ্ট ইমান বাৰুষা হতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই